আপুনি বা আমি যে বজাৰৰ পৰা মুৰ্গীবিলাক আনি পেলাই যে খাওঁ সেইখিনি বাৰু ঘৰত কেনেকৈ পোহে আপোনালোকে জানেনে? বহুতে কিন্তু জানে আৰু বহুতে নাজানে বা নাই দেখা। আজি আপোনালোকক দেখুৱাম আমাৰ ঘৰতে কেনেকৈ পোহে। এয়া সৰু সৰু পোৱালিবিলাক যেতিয়া অনা হয় তেতিয়া এনেকৈ খাঙত আহে। আগতে কিন্তু প্লাষ্টিকৰ খাঙত আহিছিলে, এতিয়া আহে বাঁহৰ খাঙত। আৰু এনেকৈ ঘেৰ এটা বনাই লোৱা হয়, তাতে ওপৰত এনেকৈ লাইট দিয়া থাকে যাতে মানে টাববিলাক পায় মানে ভালকৈ, যাতে সিহঁতি মানে একো দিগদাৰী নাপায়। আৰু এইফালে অকণমানি পোৱালিকেইটা খাঙৰ পৰা উলিয়াই এই পেপাৰ পাৰি থোৱা থাকে, এনেকুৱা যিটো ঘেৰ বনাই থোৱা আছে তাতে এনেকৈ দি দিয়ে। বাকী এমাহমানৰ কাৰণে এইটোতে থাকিব আৰু ডাঙৰ হ'লে বেলেগ এটালৈ শ্বিফ্ট কৰা হ'ব। ইমান দিনৰ গৰমৰ অন্তত আজি অকণমান বতৰটো ডাৱৰীয়া কৰিছে, মানে বৰষুণে দি আছে, বহুত বেছি ভাল লাগিছে। আজি একদম হোৱা বতৰ, খোৱা বতৰ, কিন্তু কি হ'ব সেয়া কৰিবলৈ নোৱাৰি, কাৰণ কি ছোৱালীৰ লগতে ইফালে সিফালে ঘূৰি ফুৰিবই লাগিব। কোনোবাই যদি সোধে তোমাৰ সৰু সৰু সুখবিলাক ক'ত, তেতিয়া মই উত্তৰ দিম যে যেতিয়া মই টাউনলৈ যাওঁ তেতিয়া যেতিয়া বস্তুবিলাক মোৰ দেখি ভাল লাগে, অকণমানিয়ে হওক বা ডাঙৰেই হওক, সেইটো কোনো কথা নাই। যদি ভাল লগা বস্তুটো যেতিয়া ঘৰলৈ আনো আৰু আনি পেলাই যেতিয়া সেইটো ইউজ কৰোঁ, লাগিলে সেয়া সৰু 10 টকীয়া ফুলিয়ে হওক, লাগিলে 100 টকীয়া কাপেই হওক বা 10 টকীয়া চিপছৰ পেকেটেই হওক, যিয়ে নহওক, যেতিয়া ভাল লাগে সেই সৰু সৰু সুখবিলাক তাতে কিন্তু সোমাই থাকে। আমাৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতুকে শাওণ মাহ চলি আছে, সেইকাৰণে মায়েও প্ৰতিটো সোমবাৰে এনেকৈ ধূপ লগায়। মই নোৱাৰিলে মায়ে লগায়, মায়ে নোৱাৰিলে মই লগাওঁ। আৰু আপোনালোকে বহুতে সুধি থাকে ন, মোৰ চুলিখিনি কেনেকৈ ৰাখোঁ, কি কথা, নহৰে নেকি? তেওঁলোকৰ বাবে এয়া মোৰ উত্তৰ। আপোনালোকে চাওক, ভুতুনি হৈ গ'লোঁ। এতিয়া মই মাক বনাই দি আছোঁ লস্কৰা, আৰু ইফালে মায়ে বনাই আছে পিঠা। এয়া হৈছে আমাৰ চেল্ফ হেল্প গ্ৰুপবিলাকলৈ কিছুমান সুবিধা আহি থাকে, কিছুমান স্কিম আহি থাকে, তাৰ বাবে এয়া মানে এনেকৈ বনাবলগীয়া হৈছে, যিখিনি মই মাক অকণমান সহায় কৰি দিছোঁ কামৰ মাজতো। ৰাতি এয়া ছোৱালী তোৱালী শুৱাই লোৱাৰ পাছত এয়া মাক অকণমান সহায় কৰি দিছোঁ, যিহেতুকে মই যদি সহায় কৰি নিদিওঁ দিবনো কোনে, নহয় জানো? আৰু এইফালে লস্কৰা এতিয়া হ'বগৈ। সকলোৱে সুধি থকা এটা প্ৰশ্ন, তোমালোকৰ ছোৱালীজনী ইমান ক্ষীণ কিয়? আৰু সেয়ে ময়ো দেৰি নকৰি, যিহেতুকে আমাৰ চৰকাৰী হস্পিটেলতে আছে নিউট্ৰিশ্যন ৰিহেবিলিটেশ্যন চেণ্টাৰ, তালৈ লৈ গ'লোঁ এবাৰ চেকআপৰ কাৰণে। আৰু লৈ যোৱাৰ পাছতে তাতো চেকআপ কৰি উলিয়াই ক'লে যে তোমালোকৰ ছোৱালীজনীৰ অকণমান ৱেইটটো কমি আছে। আৰু সেইকাৰণে বহুত বেছি দেৰি নকৰি ডায়েট চাৰ্টখন লৈ আহি যি বস্তু এনেকৈ খুৱাবলৈ কৈছে সেইখিনি বস্তু মই লৈ লৈছোঁ। লগতে ঘৰুৱা বস্তুও খুৱাবলৈ কৈছে, অকল যে এনেকুৱা কিনা বস্তুৱে খুৱাব লাগে তেনেকুৱা কোনো কথা নাই। ঘৰুৱা বস্তু খুৱাব কৈছে, কিন্তু তাই নাখায়। মেইন প্ৰব্লেমটো সেইখিনিতে হয়। আৰু আপোনালোকে জনাবচোন, আমি বহুত বিপদত পৰিছোঁ যে কেনেকৈ কি কৰিলে খাব ল'ৰা ছোৱালীয়ে। বহুত যি প্ৰকাৰেও আমি খুৱাবলৈ চেষ্টা কৰোঁ, কিন্তু তথাপিও নাখায়। তাই মুখখন অকল জপায়েই থৈ দিয়ে মানে, সেইকাৰণে এইটো অৱস্থা হৈছে। আপোনালোকে যদি কিবা উপায় আছে তেনেহ'লে আমাক দিব বুলি আশা কৰিলোঁ। আৰু আমাকতো কৈছিলে যে এডমিট কৰাবলৈ সেই ৰিহেবিলিটেশ্যন চেণ্টাৰত, মানে নিউট্ৰিশ্যন যিটো ৰিহেবিলিটেশ্যন চেণ্টাৰ। আগতে শুনা নাছিলোঁ, কিন্তু এতিয়াহে শুনি পাইছোঁ আৰু দেখি পাইছোঁ। আপোনালোকে যদি ইয়াৰ বিষয়ে জানে তেতিয়াহ'লে সেইটোও আমাক জনাবচোন, কেনেকুৱা কি কথা। আৰু ডক্তৰৰ মানে পৰামৰ্শ লৈয়ে আমি এই কামটো কৰিবলৈ আগবাঢ়িম বুলি ভাবিছোঁ। যদি আপোনালোকে ইয়াৰ বিষয়ে কিবা ডিটেইলছত জানে, ভাল বেয়া সকলোখিনি আপোনালোকে আমাক যদি পাৰে তেতিয়াহ'লে ক'ব বুলি আশা ৰাখিলোঁ।